নমস্কাৰ সকলোকে কি খবৰ সকলোৰে ভালে আছে নে সকলো আজি আকৌ নতুন এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছো এতিয়া গাড়ীৰ পৰা ষ্টাৰ্ট কৰিছো ভিডিঅ'টো আজি অকন ওলাই আহিছো আৰু সেইকাৰণে ওলাই আহিছো যে বোলো ভিডিঅ' এটা ষ্টাৰ্ট কৰোৱে মোৰ লগৰ এজনী ঘৰলৈ যাওঁ বহুত দিনৰ পৰা মাতি আছে তাই মানে তাত থাকে পাঞ্জাবত থাকোতে কথা পাতি আছিল যে যাম বুলি আহি পেলাই ইমানে ব্যস্ত হৈ গলো ঘৰতে সকলো কাম কাজতে আলহী আহাতে ইটো সিটোকে সৰু সৰা কামতো বহুত ব্যস্ত হৈ থকা দেখি যাবই পৰা নাই তাই কালি ফোন কৰি গালিয়ে পাৰিলে সেইটো কাৰণে আজি ওলাইছো তাৰপিছত তাই মানে বেমাৰো হৈ আছিল মই খবৰ ল'বই পৰা নাছিলো ভালকে আৰু হেয়া এতিয়া ধুনীয়াকে ওলাই আহিছো দুইজন তাৰপিছত মানুহজন এইখিনিতে দোকান এখন আছে তাতে দোকান এখন আছে যাতে হে গৈছে মানে দোকানখনত মিছলো পায় তেনেকে আনিবলৈ গৈছে হলো খাই যাওঁ তাকে গৈছে আৰু গৈ থাকো আপোনালোকক ভিডিঅ'টো দেখাই থাকিম কাৰ ঘৰলৈ যাওঁ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব আগৰ তুলনাতকৈ এতিয়া পানী বহুতখিনি কমিছে আৰু এতিয়া বৰ্তমান যথেষ্টখিনি আছে তথাপিও মানে ৰাস্তাৰ সমান হৈ গৈছিল যিহেতু এতিয়া অলপ কমিছে আৰু ভগৱানে অকমান চকু মেলি চাইছে এয়া ভাল নাই এতিয়া আহি পালোহি আৰু এয়া লগৰজনী ড্ৰয়িং ৰুম ঘৰৰ আৰু এইফালে আছে বাইদেউ আজি গালি দি তৰি পোৱা নাই বহুত দিনৰ মই সেইটো দিদি বেয়া ধুনীয়াকে তাই সজাই থৈ দিছে একদম ভাল লাগিছে দেই তাহাঁতৰ ড্ৰয়িং ৰুমটো দেখিবলৈ খুব ধুনীয়া লাগিছে ধুনীয়াকে সজাই থৈ দিছে ভাল খবৰ আছে আৰু সেইকাৰণে ধুনীয়াকে সজাই থৈ দিছে আৰু এয়া বাইদেউ আমালে চৰবত লৈ আহিছে খবৰ খাতি ভালনে তোৰ বেমাৰী আৰু কেনে গালি দি চলি পোৱা তাই আমাক এও গালি দিছে ইজনীও গালি দিছে এই পাতেও গালি দিছে চবে গালি দিছে একেবাৰে ঘৰত সোমাই আছো দিম তাই দিম চব দিম গাখীৰ চাহ খোৱাহেঁতেনে ভাল হ'লহেঁতেন এতিয়া আমি চাহ খাওঁ ইমান ধুনীয়াকে সজাই দিছে এয়া বাইদেৱে খুৰীয়ে সজাইছে তাই আলহীয়ে খাওক নাখাওঁ এইবিলাক গুৰুত্ব নাই নিজে খাব লাগে মানে সেয়া একদম বাইদেউৰ ষ্টাইল খাব লাগে পুৰা এতিয়া আমাৰ এওঁৰেও মাৰিছে আৰু খোৱা চবে খোৱা এতিয়া খুৰীয়ে ভাত ৰান্ধি আছে দিনটো খুৰাই ডিউটি কৰি আহি আকৌ আমাৰ কাৰণে এতিয়া আকৌ ৰান্ধিছে বহুত বেছি ভাল লাগিছে দেখি দুইজনক ভাত খাবলৈ লৈছে দেই একো নহয় আইও চাই দিয়া এফালে চাই দিয়া Simashree বোলে ভাত লাগে মোক ভাত লাগে এয়া বাইদেৱে ভাত খাই আছে মাংস নোখোৱা মানুহ এয়া মই খাই আছো মোক দেখাম মাংস লাগে ভাত লাগে কমিছে বদমাছি খাই পেকপেকা আছে বেছিকে খুৱাই কৰিলে শকত কৰি নিব এদিনতে এতিয়া লগৰজনীয়ে ভিডিঅ' কৰিছে তাই মানে কৈছে মই চিনেমেটিক শ্বট লৈ দেখাম তই ভিডিঅ'টো পিছত মানে কাটি দিম বুলি ভাবিছিলোঁ কিন্তু নাই কেতিয়াবা কিছুমান এইবিলাক সৰু সুৰা ধেমালিও ৰাখিব লাগে তেতিয়াহে ভাল লাগে ভিডিঅ'বোৰ চাই হয়নে নহয় আৰু এতিয়া সকলোৱে ভাত পানী খাই বৈ আজৰি আৰু সকলোকে ক'লোঁ ফটো মাৰিম তাৰপিছত ভিডিঅ' বনালোঁ যে সকলোৱে মোৰ চনবিলাকে মানে ভাজে বেলেগ হৈ গ'ল আৰু লাজো পাইছে তাহাঁতে ভিডিঅ' কৰা দেখি খুৰী বাই মই বিচাৰি ফুৰিছোঁ মানুহজনী বাই পাৰে দে যাওঁ বাই দেই মিছ ইউ টু এতিয়া আমি আহি পালোহি একেবাৰে ইয়ালৈকে গুচি আহিলোঁ আৰু মা ঘৰত থাকিম বুলি ভাবিছিলোঁ তাৰপিছত আকৌ এতিয়া বোলো ৰাতিখন ডিষ্টাৰ্ব নিদিওঁ আকৌ ইয়ালৈহে সেইকাৰণে গুচি আহিলোঁ আৰু বহুত বেছি ভাল লাগিলে আজি বহুত দিনৰ মূৰত চবকে একেলগে লগ পালোঁ মানে বহুত দিনৰ মূৰত লগ পাইছোঁ যে বহুত বেছি ভাল লাগিলে চবকে লগ পাই চবেই লাজ কৰে মই ভিডিঅ' বনালে ওলাবলৈ তথাপিও মই মানে কৰিহে এৰিম যিহেতু ভাল লাগে এইবিলাক কৰিলে কাৰণ থাকি যাব ন চিৰদিনৰ কাৰণে সেইটো কাৰণে ভাল লাগিলে চবকে লগ পাই খুৰীও বহুত বেছি হেঁপাহ কৰি আছিলে যাবলৈ মানে যোৱা নাছিলোঁ কাৰণে গালিও পাৰি আছিলে তাৰপিছত সেইকাৰণে ধুনীয়াকৈ গৈ ধুনীয়াকৈ খালোঁ খুৰাও ইমান ডিউটি কৰি আহি আকৌ খুৰাই বনাই কৰি খোৱালে ধুনীয়াকৈ
আৰু খুব ভাল হৈছিলে ছাগলী মাংসখিনি খাবলৈ। তাৰপিছত সেয়া খাই কৰি এতিয়া আহিলোঁ আৰু এতিয়া ধুনীয়াকৈ শুই যাওঁ, আকৌ কাইলৈ ভিডিঅ'টো কণ্টিনিউ কৰিম। হাই এভৰিৱান, আজি আকৌ দুদিনৰ পিছতহে ভিডিঅ'টো কণ্টিনিউ কৰিছোঁ। এইকেইদিন ঘৰত আছিলোঁ, ঘৰতে কাম কৰোঁতে মানে সময়ে নহয় ভিডিঅ' চিডিঅ' কৰি থাকিবলৈ। আৰু ঘৰত থাকিলে কি আৰু সকলোৰে যিখিনি কাম মোৰো সেইখিনি কামেই হৈ থাকে আৰু সেয়া এতিয়া উপায় নাই, সেইকাৰণে ভিডিঅ' কৰিব পৰা নাছিলোঁ। আজি আকৌ ভিডিঅ'টো আৰম্ভ কৰিছোঁ আৰু ভিডিঅ'টো আৰম্ভ কৰাটো কাৰণ এটা আছেই, আৰু কাৰণটো হৈছে ফুৰিবলৈ যাম। আৰু ক'ত যাম কি কৰিম সেইবিলাকতো পাছত পৰে গম পাই থাকিব ভিডিঅ'টো চাই থাকিলে। আৰু এতিয়া ভাত পানী খাই বৈ আজৰি, আবেলিয়ে হ'ল। আজি বতৰটো ৰাতিপুৱা এবাৰ ৰ'দ দিলে, তাৰপিছত ৰ'দ দি আকৌ বৰষুণ দিলে, আকৌ ৰ'দ দিলে, আকৌ বৰষুণ দিলে। এতিয়া বাৰু ঠিকে আছে। এয়াই কি ক'ব বতৰৰ কথা, মানে কাম কৰিলেও মানে কাপোৰ এগাল ধুলোঁ, এবাৰ আনিছোঁ সুমুৱাইছোঁ, আনিছোঁ আকৌ দিছোঁগৈ, সেইখনেই আজি কৰি থাকোঁতে সেয়া কৰি মোৰ বহুত বেছি ভাগৰ লাগিছে। তাৰপিছত সেয়া তাৰ বাহিৰেও আকৌ সৰু সুৰাকৈ কাম মানে নিজে উলিয়াই লওঁ নহয়, কি কৰিব, হাউচ ৱাইফ যেতিয়া এইবোৰ কামেই কৰি ব্যস্ত হৈ থাকিব লাগিব ন, হয়নে নহয়? কাৰণ এইবোৰ কাম কৰি থাকিলে মন চনবিলাক ভাল লাগি থাকে আৰু জানা কামবিলাক ঘৰতে কৰিব লাগে আৰু সময় থাকোঁতেই। আৰু গম পাইছেই চাদৰত দহি বটি আছোঁ, হৈ গ'ল 3-4খনমান চাদৰ হ'ল বৰ্তমান। এতিয়া আকৌ এইখনত কৰি আছোঁ, দেখাই আছোঁ ৰ'ব আপোনালোকক। এইখনত এয়া কৰি কমপ্লিট হৈছে আৰু এইখিনি দুটাত আৰু বাকী আছে, বহুত ঘনকৈ দিছোঁ। সেয়া ফুৰিবলৈ যাম, ইফালে চাদৰো ৰেডি কৰি থৈছোঁ। আজি মানে নতুন কাপোৰৰ আৰম্ভণি কৰিম। এতিয়া সেয়া গা পা ধুই কৰি আহোঁগৈ আৰু দেখাই থাকিম ভিডিঅ'টো। আৰু এটা কথা, মই গিফ্ট এটা আকৌ পালোঁ। গিফ্টটো কাৰ পৰা পালোঁ জানেনে? মই গিফ্টটো পাইছোঁ মোৰ জেঠাশুৰ পৰা। তাকে আপোনালোকক দেখাই দিওঁ গিফ্টটো কিনো। গিফ্টটো হৈছে এযোৰ চাদৰ মেখেলা। ৰ'ব খুলি পেলাই আপোনালোকক দেখাই দিওঁ। এইযোৰ চাদৰ মেখেলা, এয়া কেনেকুৱা লাগিছে জনাব। আজিয়ে পাইছোঁ, আজিয়ে আপোনালোকক দেখাই দিছোঁ। চিলালে নিশ্চয় দেখিবই। এতিয়া আজি নিচিলাম আৰু, আজি পাইছোঁহে, দুদিনমান পিছতকৈ চিলাম। আৰু সেয়া এতিয়া যাওঁ, গাটো ধুই কৰি আহোঁগৈ। গা ধুই কৰি আহি ধুনীয়াকৈ ওলাম আৰু আপোনালোককো দেখাম। ভিডিঅ'টো কণ্টিনিউ চাব আপোনালোকে। আৰু এতিয়া গা ধুই আহোঁগৈ দেই। আৰু এতিয়া আমি ওলাই আহিলোঁ আৰু আজি আমাৰ লগত আহিছে, এইফালে আছে ধুনু, এইফালে আছে মুনুবা। এতিয়া আমি চব একেলগে এতিয়া ফুৰিবলৈ আহিছোঁ। ক'ত যাওঁ দেখাওঁ আপোনালোকক। আৰু মানে পূৰা ৰেডি হৈ ভিডিঅ' কৰিবলৈ নাপালোঁ, দেৰি হৈ গ'লগৈ, সেইকাৰণে এতিয়া যাওঁ। আৰু মানুহজনে চলাই আছে, সেয়া মানুহজন গৈছে বজাৰ কৰিবলৈ আৰু আমি গোটেইকেইজনী ইয়াতে গাড়ীতে বহি আছোঁ। ইমান গৰম, বতৰটো কিন্তু একদম বেয়া, কিন্তু গৰম একে বহুত বেছি। এইফালে মুনুবা বহি আছোঁ আমি কেইজনী, আৰু মানুহজন আহিলে যাম আকৌ। কামপুৰবাসী ৰাইজৰ কাৰণে এতিয়া আৰু পানীয়ে পানী আৰু গোটেই চাৰিওফালে। আৰু এইখিনি পথাৰ হয়, কিন্তু ইমান বেছি এতিয়া বৰ্তমান পানী হৈ গ'লগৈ। আমাৰ ছাইডৰ পৰা এতিয়া এইফালে ছাইডে আহি আছে। আৰু আমি এতিয়া আহি মহামৃত্যুঞ্জয় মন্দিৰ পালোহি। আৰু সকলোৰেতো চিনি পায়েই, আৰু আগতেও আমি আহিছোঁ, মই ভিডিঅ'ও বনাইছোঁ। আজি আকৌ আহিলোঁ, বা যিহেতু অহা নাছিলে, তাই ক'লে যে ব'লা একেলগে যাই আহোঁ। ইয়াৰ পিছৰখিনি মই বাক দায়িত্ব দিছোঁ ভিডিঅ' বনাবলৈ। আমি এতিয়া মৃত্যুঞ্জয় মন্দিৰ পালোহি, আপোনালোকক দেখাই আছোঁ ৰ'ব। পালোহি, আমি গৈ লওঁ ভিতৰলৈ, তাৰপিছত কণ্টিনিউ কৰিব ভিডিঅ'টো আকৌ। এতিয়া আমি আহি মৃত্যুঞ্জয় মন্দিৰ পালোহি। আৰু আপোনালোকক অথনিৰ পৰা কোৱাই নাছিলোঁ যে ক'ত আহিম। এয়া এতিয়া একদম আহি ডেষ্টিনেশ্যন দেখাই দিছোঁ, দেখাই দিয়া এইফালে। আমি চাকি তাকি জ্বলাই লওঁ এতিয়া ন, ধুনীয়াকৈ চাকি তাকি জ্বলাই লওঁ আমি চবেই। তাৰপিছত আকৌ দেখাম ভিতৰলৈ গৈ আপোনালোকক দেই। চাকি জ্বলাই আছে এতিয়া। চাকি ভিতৰত জ্বলাব নিদিয়ে মন্দিৰৰ ভিতৰত, সেইকাৰণে বাহিৰত মানে চাকি জ্বলোৱা বেলেগ এক্সট্ৰাকৈ দি দিছে ইয়াত জ্বলাবৰ কাৰণে। ইয়াতে চাকি তাকি জ্বলাই পিছত আমি ভিতৰলৈ যাম, তাৰপিছত ভিতৰখিনি দেখামগৈ।
এই কাছকেইটা বহুত ডাঙৰ ডাঙৰ হৈ গ'ল ন কাছকেইটা ক'ত উঠি আছে কিবা খোৱা বস্তু কাঠখিনি উঠি আছে জুম কৰি দিয়া দিছোঁ হেৰি কেনেকৈ ডিঙিকেইটা উলিয়াই আছে ইমান বহুত আছে ক'ত আছে এইকেইটা মোৰ উলিয়াই আছে ন এইকেইটা ইমান ধৰিব পৰা নাই কিন্তু সেইকেইটা এটা নামি গ'ল আমি পালোহি মৃত্যুঞ্জয় মন্দিৰ এয়া দেখাই আছোঁ আমি ভিতৰতে সোমাই গৈ আছোঁ এতিয়া নাই এতিয়া আমি পূজা কৰি আহিলোঁ কিন্তু এতিয়া আৰতি কৰা সময় হৈছে আমি ৰখিব নোৱাৰিমহে আমি বেলেগ এফালে আকৌ গমন কৰিম সেইটো কাৰণে আৰু এতিয়া আমি প্ৰসাদখিনি দিবলৈ আহিছোঁ ইয়াত আছে এয়া হৈছে প্ৰসাদ দিব ধুনীয়াকৈ এতিয়া প্ৰসাদ ল'বলৈ আহি আছোঁ আমি আৰু এতিয়া মন্দিৰৰ পৰা ওলালোঁ আৰু যাওঁগৈ আৰু এয়া গোটেই মন্দিৰৰ পৰিৱেশ বহুত বেছি ধুনীয়া প্ৰসাদ আমি প্ৰসাদো ল'লোঁ প্ৰসাদ খালোঁ আৰু এয়া হৈছে সকলোতো আহিছেই আৰু আমি এবাৰ কেমেৰা এলাও নাই সেইটো কাৰণে এতিয়া আমি যাওঁগৈ বহুত বেছি ভাল লাগিলে আহি পেলাই লৈ অলপ সময় ইয়াতে এনজয় কৰিলোঁ এতিয়া গৈ থাকোঁ তো আমি যাওঁগৈ এতিয়া ষ্টাৰ্ট হৈছে আৰতি দেখোঁ চাবলৈ পোৱা হয় ভাল লাগিল হয় কিন্তু এতিয়া সময় নাই আমি বেলেগ এঠাইলৈও যাব লাগে তো যাওঁ এয়া এতিয়া আমি আহি পেহীহঁতৰ ঘৰ পালোহি এতিয়া আমি নামি লওঁ তাৰপিছত দেখাই আছোঁ এয়া পেহীহঁতৰ ৰুম পেহীকো দেখাই দিছোঁ আহিছোঁ যেতিয়া দেখাই দিছোঁ কৈ দিয়া ধুনীয়া ছোৱালীজনী পেহী ছোৱালী এজনীয়ে এইফালে মানুহটো বহি আছে এই পেহী আমাক ভাত দি আছে এয়া পেহীহঁতৰ কোৱাৰ্টাৰত আৰু পেহীহঁতৰ বৰতীয়া চলি আছে মানুহ ঢুকালে আমি সেয়া খবৰ ল'বলৈও আহিলোঁ আৰু বহুত দিন অহা নাছিলোঁ কাৰণে আহিলোঁ এতিয়া সেয়া চবেই বহি কথা পাতি আছোঁ তাৰপিছত কথা চথা পাতি পেহাও আহিলে অফিচৰ পৰা তাৰপিছত আৰু যাম আৰু ভাত পানী খাই বায়ে চাকৰি পোৱাৰ পিছত মানে সেইদিনাখন প্ৰথমবাৰ পেহীহঁতৰ ঘৰলৈ গৈছিলে সেইকাৰণে সকলোৰ বাবে সৰু সুৰাকৈ গিফ্ট লৈ গৈছিলে উপহাৰ সেয়া সকলোকে দি আছে মই অকণমান ভিডিঅ' কৰিলোঁ তাৰপাছত আমি গুচি আহিলোঁ পেহীহঁতৰ ঘৰৰ পৰা আহিলোঁ পেহীহঁতৰ ঘৰৰ পৰা আহি এতিয়া মানে ইমান টোপনি লাগিছে আৰু বেয়া লাগিছে যে সেইটো কাৰণে এতিয়া এয়া নীলকণ্ঠ ধাবাত সোমাই কফি খাইছোঁ আমি চবেই এইফালে সেয়া এতিয়া আহি পালোঁ আহি পাই এতিয়া কাপোৰ সলাই কৰি লওঁ আৰু ধুনীয়াকৈ দিনটো পাৰ হ'ল আৰু ভাল লাগিলে গৈ পেলাই লৈ আৰু এই ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ ভিডিঅ'টো চাই যদি ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব যিসকলে এতিয়ালৈকে কৰাই নাই আৰু আজি মানে বাক কৰিবলৈকে দিছিলোঁ ভিডিঅ' বোলো কৰাচোন তাৰপিছত কাৰণ সদায়তো মই কৰিয়ে থাকোঁ আজি বোলো বেলেগে কৰক তেতিয়া কেনেকুৱা পায় আপোনালোকে চাব বোলো ভিডিঅ'টো তাৰপিছত বায়েক গোটেইখিনি বাৰু কৰি দিলে মোক ধুনীয়াকৈ আৰু ধুনীয়াকৈ তাই কৈছেও সেয়া ভাল পায়নে বেয়া পায় জনাব আৰু আজি ভিডিঅ'টো ইয়াতে সামৰণি মাৰিছোঁ বাই ভালে থাকক সকলো আমিও ভালে আছোঁ